हेलो गाइज वेलकम टू केबी क्रिएटिव्स। आज मैं कथा पातिम 30 जुलाईत प्रकाश होबलगिया एनआरसी खसरा विषय। सम्पूर्ण खसरा एनआरसी आपनार नाम केनेকৈ বিচাৰিব तार 5টা टिप्स দি আছো। গতিকে ভিডিওটো শেষলৈ চাব আৰু ভাল লাগিলে শেয়াৰ কৰিব। 30 जुलाई 2018 পৰা 28 सेप्टेम्बर 2018 तारिखলৈকে সকলো কৰ্মদিনৰ পুৱা 10 বজাৰ পৰা বিয়লি 4 বজালৈ আপোনাৰ নাম এনআৰসি সেৱা কেন্দ্ৰত গৈ চাব পাৰিব। আপুনি টাইপ কৰিব লাগিব ARN, এটা স্পেচ দিব লাগিব। স্পেচ দিয়াৰ পিছত 21 ডিজিটৰ আপোনাৰ ARN নাম্বাৰ যোনটো নাম্বাৰটো টাইপ কৰিব লাগিব। তাৰপিছত 7899405444 বা 70263211133 বা 70268611122 বা 9765556555 নম্বৰলৈ পঠিয়াই দিব। আপুনি অনলাইন যোগেও চাব পাৰিব আপোনাৰ নাম, যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি আছোঁ। সম্পূৰ্ণ খচৰাত আপোনাৰ নাম অনলাইন যোগে চাবলৈ ডেছক্ৰিপশ্যনত দিয়া লিংক কেইটাত যাব পাৰে। ৱেবছাইট কেইটা হৈছে www.nrcassam.nic.in, আনটো হৈছে www.assam.mygov.in, আনটো হৈছে www.assam.gov.in, আৰু এটা আছে www.homeandpolitical.assam.gov.in। এইকেইটা ৱেবছাইটত আপুনি আপোনাৰ নাম চাই ল'ব পাৰিব। এটা কথা মনত ৰাখিব, যিসকল আবেদনকাৰীৰ মোবাইলত ডু নট ডিষ্টাৰ্ব অৰ্থাৎ DND সক্ৰিয় হৈ আছে তেওঁলোকে কোনো সঁহাৰি নাপাব। তেওঁলোকে DND পঞ্জীয়ন নথকা আন কোনো মোবাইল নম্বৰ ব্যৱহাৰ কৰি আগতীয়া পঞ্জীয়ন কৰিব পাৰিব। ধন্যবাদ। জয় অসম।